Hey guys, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ বহুপদ চেপ্টাৰ নম্বৰ 2 ক্লাস 10 চেপ্টাৰ 2 চেপ্টাৰ 2 জানিবলৈ হলে বহুপদ যেহেতু আমি পঢ়িম বহুপদত কি আছে এক পদ দুই পদ ত্ৰিপদ চতুৰ্থ পদ ৰাস্তাতে যাই থকা এইবিলাক পদ নহয় এক পদ যদি x থাকে ই এক পদ x + y ই দুই পদ 1 2 x + y + z ই ত্ৰিপদ এটো যদি x² থাকে এক পদ x² + 2x দ্বিপদ x² + 2x + 3 ত্ৰিপদ এটা দুটা তিনিটা পদ এতিয়া প্ৰথমতে আমি বহুপদ জানিবলৈ হলে শূন্যৰ সংখ্যা জানিব লাগিব ইয়াত বিশেষকৈ তোমাক কোৱেশ্চনত সুধিব শূন্যৰ সংখ্যা কি সাপোজ y = px দিয়া থাকিব ইয়াত শূন্যৰ সংখ্যা ওলাব লাগে শূন্যৰ সংখ্যা ওলাবলৈ হলে তুমি এটা গ্ৰাফ আঁকি লোৱা সাপোজ এটা গ্ৰাফ আছে এই গ্ৰাফটোত x x dash y y dash এটা এটা গ্ৰাফ আছে প্লেন আছে এই প্লেনত যদি এনেকৈ কাটে ইয়াত px ৰ শূন্যৰ সংখ্যা হৈছে 2 1 2 মানে x অক্ষৰ কেইটা বিন্দুত কাটিছে x অক্ষৰ দুটা বিন্দুত কাটিছে ইয়াত px ৰ শূন্য হৈছে 2 আকৌ তোমাক যদি এনেকুৱা দিয়া থাকে এটো y এটো x x dash y dash এনেকৈ দিয়া থাকে ইয়াত px ৰ শূন্যৰ সংখ্যা হৈছে 3 1 2 3 1 2 3 px ৰ শূন্যৰ সংখ্যা ইয়াত 3 মানে आंसर 3টা ওলাব ইয়াৰ এটো এক নম্বৰ এক্সাৰসাইজ এখানি কম তোমাৰ মানে বেসিক আছিল এটা এক নম্বৰ এক্সাৰসাইজ প্ৰত্যেকটো গণিত তুমি নিজে কৰিব পাৰিবা 2.1 ত এনেকুৱা চিত্ৰ আছে চিত্ৰবিলাক চালে কবা মানে তুমি নিজে आंसर বিলাক ওলাব পাৰিবা এটা বিন্দুত কাটিলে 1 px ৰ শূন্য সংখ্যা দুটা বিন্দুত কাটিলে 2 তিনটা বিন্দুত কাটিলে 3 যদি এনেকুৱা হয় সাপোজ এটো এনেকুৱা আছে এটো y এটো x x dash y dash এতিয়া ইয়াত px ৰ শূন্যৰ সংখ্যা 0 কাৰণ ইয়াত x অক্ষত এনেকুৱা লাইনত কাটা নাই এটো y অক্ষত কাটিছে ইয়াত px ৰ যদি শূন্যৰ সংখ্যা ওলাব দিয়ে 0 বুজি পাইছা এটো যদি দিয়া না থাকে ওকে প্ৰথম এক্সাৰসাইজ 2.1 ত এনেকুৱা গণিত বিলাক আছে এতিয়া আমি 2.2 শিকিম 2.2 শিকিবলৈ হলে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক জানিব লাগিব এক্সাৰসাইজ 2.2 ৰ বাবে শূন্য আৰু সহগ কেনেকুৱা সাপোজ আমি যদি এটা দ্বিঘাত বহুপদ লও a x² bx + c দ্বিঘাত বহুপদ এটো এটা দ্বিঘাত বহুপদ ইয়াৰ মানে आंसर লাগে দ্বিঘাত বহুপদ ইয়াত যদি তুমি आंसर ওলোৱা ইয়াৰ आंसर দুটা পাম আমি যেহেতু आंसर বিলাক নাজানো ধৰি ললো আলফা আৰু বিটা পাম এটো আলফা এটো বিটা এতিয়া এই দুটা যদি আমি সলিউশন কৰো এই দ্বিঘাত বহুপদটো সমাধান কৰাৰ পিছত আমি আলফা আৰু বিটা দুটা आंसर পাম ওকে এই आंसर দুটা যদি আমি যোগ কৰো আলফা + বিটা এটো সূত্র দিয়ে সূত্র আকাৰত লিখি লবা নাম্বার 1 শূন্যবোৰৰ যোগফল যদি যোগ কৰা হয় মানে আলফা + বিটা যি দুটা आंसर ওলাব এই দুটা যদি আমি যোগ কৰো মাইনাস x ৰ সহগ ডিভাইডেড বাই x² ৰ সহগ পাম এটা যদি দ্বিঘাত বহুপদ লও সোয়া ইয়াত মাইনাস আছে x ৰ সহগ মানে x ৰ লগত কি আছে x ৰ লগত আছে b সো মাইনাস b x² ৰ সহগ x² ৰ লগত কি আছে a মানে আমি শূন্যবোৰৰ সহগবোৰ যদি যোগ কৰো আমি বেসিক্যালি কি পাম মাইনাস x ৰ সহগ ডিভাইডেড বাই x² ৰ সহগ আৰু এটো যদি এইটো বহুপদ হয় তেতিয়া হলে আমি এটো পাম মাইনাস b বাই a নাম্বার 2 শূন্যবোৰৰ পূৰণফল বা গুণফল বুলি কোৱা হয় ইয়াক পূৰণফল মানে যি দুটা आंसर ওলাম সেই দুটা যদি আমি পূৰণ কৰো আলফা আৰু বিটা যদি পূৰণ কৰো আমি পাম ধ্ৰুবক পদ মানে কাৰো লগত না থাকে ধ্ৰুবক পদ ডিভাইডেড বাই x² ৰ সহগ ইকুয়াল টু ইয়াৰ সোৱা ধ্ৰুবক পদ c x² ৰ সহগ হৈছে a মানে আমি আলটিমেটলি এটো পাম c বাই a এখানে তুমি যদি ভালকৈ জানা 2.2 ৰ প্ৰত্যেকটো অংকই কৰিব পাৰিবা ভালকৈ চাই লোৱা যদি যোগ কৰো আমি পাম -x ৰ সহগ ডিভাইডেড বাই x² ৰ সহগ
যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱাৰ সহগ পাম অ'কে এবাৰ চোৱা এক্সাৰচাইজৰ অংকবিলাক কৰিম আমি 2.2 কুৱেশ্যন নম্বৰ 1 2.2 এক্সাৰচাইজ কুৱেশ্যন নম্বৰ 1 তোমাক দিয়া আছে এক্স স্কুৱাৰ মাইনাছ 2x মাইনাছ 8 এইটো আগতে শূন্য ওলাব লাগে শূন্য ওলাই আমি ইয়াৰ পৰা সত্যাপন কৰিব লাগিব শূন্য কেনেকৈ ওলাই চোৱা এক্স স্কুৱাৰ এইটো আমি লিখিব পাৰোঁ ইয়াত 8টো যদি আমি এনেকৈ লিখোঁ ইয়াৰ 1 আৰু 8 পূৰণ কৰিলে 1 8 এই দুটা যোগ কৰি কিমান হয় 9 ইয়াৰ মাজত আছে 2 বিয়োগ কৰা 8ৰ পৰা 1 বিয়োগ কৰিলে 7 হয় ইয়াত আছে 2 এইটো ল'ব নোৱাৰোঁ আমি 2 যদি 8ক 2ৰে হৰণ কৰোঁ 4 বাৰ যাব 4ৰ পৰা 2 বিয়োগ কৰিলে 2 হয় মানে 4 - 2 x - 8 এইটো আমি লিখিব পাৰোঁ x 4x মাইনাছ মাইনাছে প্লাছ 2x - 8 এতিয়া এই দুটাৰ পৰা আমি কমন ল'ম x - 4 আৰু 2 আৰু 8ৰ মাজৰ পৰা যদি কমন লোৱা x - 4 এইটো আৰু এইটো সদায় একে হ'ব দেই চাই ল'বা x - 4 আৰু বাহিৰৰ দুটা একেলগে লিখি দিলে হ'ল x + 2 এইটো যেহেতু আমাৰ শূন্য হ'ব এতেকে x স্কুৱাৰ 2x - 8 ই শূন্য হ'ব যদিহে কেতিয়া তুমি যদি এই দুটাৰ যিকোনো এটা শূন্য ধৰা x - 4 = 0 বা x + 2 = 0 লিখা এতিয়া ইয়াৰ পৰা আমি পাম x এইটো মাইনাছ আছে এইফালে লৈ গ'লে +4 এইফালে চোৱা x + 2 আছে এইফালে লৈ গ'লে -2 মানে আমি শূন্য দুটা পালোঁ শূন্য দুটা হ'ল এতেকে শূন্য দুটা হ'ল 4 আৰু -2 পৰীক্ষাত এইটো আহিলে এইখিনি কৰি দিলে তুমি মাত্ৰ 3 মাৰ্কৰ ভিতৰত 1.5 মাৰ্ক পাবা কাৰণ এইটো এতিয়া আমি সত্যাপন কৰিব লাগিব চ' সত্যাপন কেনেকৈ কৰে প্ৰথমতে সত্যাপন 1 নম্বৰটোৰ সত্যাপন কৰিম আমি প্ৰথমতে শূন্য দুটাৰ যোগফল লিখিব লাগে শূন্য দুটাৰ মানে সূত্ৰৰ লগত মিলাব লাগিব শূন্য দুটাৰ যোগফল আমাৰ শূন্য দুটা হৈছে এটা হৈছে 4 আৰু এটা হৈছে -2 4 প্লাছ যেহেতু যোগফল গতিকে যোগ -2 4 প্লাছ মাইনাছত -2 4ৰ পৰা 2 বিয়োগ কৰিলে 2 আমি জানো যোগফলত মাইনাছ থাকে গতিকে আমি তো ডাবল মাইনাছ লিখি দিম -2 ডিভাইডেড বাই 1 যিকোনো সংখ্যাৰ তলতে 1 থাকে এতিয়া ডাবল মাইনাছে প্লাছ এইটো 2 লিখিছোঁ -2 কাৰ লগত আছে xৰ লগত আছে গতিকে ই xৰ সহগ ডিভাইডেড বাই 1 কাৰ লগত আছে x স্কোয়াৰৰ লগত একো নাই মানে 1 আছে গতিকে x স্কোয়াৰৰ সহগী আৰু আমি এইটো জানো যোগফলৰ সূত্ৰ এইটো এতিয়া আমি পূৰণফল চাম শূন্য দুটাৰ ইফালে চাবা এইখিনি আছে আকৌ আমি চেক কৰিম এগেইন আকৌ শূন্য দুটাৰ পূৰণফল দুটাৰ পূৰণফল মানে যি দুটা এনসাৰ পাইছোঁ এই দুটা পূৰণ কৰিব লাগিব পূৰণফল 4 আৰু -2 কিয় 4 আৰু -2 লিখিছোঁ 4 আৰু -2 আমাৰ ইয়াত শূন্য 4 আৰু 2 পূৰণ কৰিলে 8 পাম আগতে মাইনাছ যিকোনো সংখ্যাৰ তলতে 1 থাকে গতিকে চোৱা -8 কাৰ লগত আছে কাৰ লগত নাই একলাই আছে চ' ই হ'ব ধ্ৰুৱক পদ ডিভাইডেড বাই 1 কাৰ লগত আছে x স্কোয়াৰৰ লগত আছে x স্কোয়াৰ ই সহগ এইটো এনসাৰ গোটেইখিনি কৰি দিলে তুমি 3 মাৰ্ক পাবা এইখিনি থাকিব 1 নম্বৰটো বুজি পাইছো এতিয়া আমি সলিউশন কৰিম 2 নম্বৰটো মুছাই দিম স্ক্ৰিনশ্বট মাৰি লোৱা ওকে সো 2 নম্বৰটো একেদৰে আমি 2 নম্বৰটো কৰিম দুই নম্বৰটোত কি কৈছে 2 নম্বৰটো 4s স্কোয়ার মাইনাস 4s প্লাস 1 এইটো যদি আমি ভাঙো 4s মাজৰখিনি ভাঙিব নালাগে 4 এইটো আমি পাম 2 প্লাস 2s প্লাস 1 4s স্কোয়ার 2s minus 2s plus 1 so 2 যে পাইছো 2s minus 2s minus 4s আছে জাস্ট আমি
মধ্যমপদ বিভাজন বা উত্তাধিকৰণ পদ্ধতিৰে ভাঙি লৈছোঁ 4s আৰু 2sৰ মাজত 4s স্কুৱেৰ আৰু 2s স্কুৱেৰৰ মাজত কমন ল'লে আমি পাম 2s এইটো 2s কমন লৈছোঁ গতিকে 2s আৰু থাকিব 2s কমন লৈছোঁ ইয়াত 1 আছে ইয়াৰ পৰা -1 এই দুটাৰ পৰা কমন ল'ব নোৱাৰি 2s -1 এইটো আৰু এইটো সদায় একে হ'ব কমন লোৱাৰ পিছত এই দুটা একে লিখি দিবা এই চোৱা 2s -1 এই দুটা মিলি এটা বাহিৰৰ দুটা মিলি 2s -1 মিলি আৰু এটা এতেকে 4s স্কুৱেৰ 4s + 1 ই 0 হ'ব যদিহে কেতিয়া 0 হ'ব এই দুটাৰ এটা 0 হ'ব লাগিব 2s -1 = 0 বা 2s -1 = 0 দুটাৰ এটা 0 হ'লেহে এইটো 0 হ'ব এইটো আমি লিখিব পাৰোঁ 2s এইটো মাইনাছ সমান শ্ৰেণীৰ পৰা লৈ গ'লে প্লাছ 2s এইটো পূৰণ হৈ আছে ইফালে গ'লে হৰণ মানে আমি এছৰ ভেলু পালোঁ 1/2 একেদৰে ইফালেও চাব লাগিব 2s এইটো মাইনাছ আছে সমান শ্ৰেণীৰ পৰা লৈ গ'লে প্লাছ s 1ক 2ৰে হৰণ কৰিব পাৰি 1/2 আমি দুটা ভেলু পালোঁ 1/2 এতিয়া আমি এইটো সত্যাপন কৰিব লাগিব সত্যাপন চোৱা তলত লিখিবা দেই মোৰ জাগা নাই কাৰণে ওপৰত লিখিছোঁ সত্যাপন প্ৰথমতে আমি শূন্য দুটা যোগ কৰিব লাগিব শূন্য দুটাৰ যোগফল কৰি আমি মেইন গণিতৰ লগত এইটোৰ লগত মিলাব লাগিব যোগফল আমাৰ শূন্য দুটা হৈছে এটা 1/2 আৰু এটা 1/2 ওকে শূন্য দুটাৰ যোগফল আমি পালোঁ 1/2 যদি আমি লসাগু লওঁ 2 হ'ব 2 আৰু 2 লসাগু গতিকে 1 + 1 লসাগু লোৱাৰ পিছত ওপৰবিলাক যোগ কৰি দিলে হ'ল এইটো হ'ব 2/2 কুৱেশ্যনত আমাৰ ইয়াত 4 আছে ইয়াত 4 আছে গতিকে আমি এইটো 4 মিলাব লাগিব 4 মিলাবলৈ হ'লে 2ৰে দুটাকে আমি 2ৰে পূৰণ কৰি দিলোঁ কি হ'ব 2 × 2 4 / 4 এইটো কটাকটি কৰি দিলে কিন্তু 1 হয় 1 ল'ব নোৱাৰোঁ ইয়াত এটা মাইনাছ আমি দি দিলোঁ ইয়াত আৰু এটা মাইনাছ এনে দি দিলোঁ ডাবল মাইনাছ আমি দি দিব পাৰোঁ বুজি পাইছে যদি মাইনাছ নাহে কাৰণ এতিয়া চোৱা এছৰ লগত আছে -4s গতিকে আমি s মাইনাছ যেহেতু আছে ইয়াত মাইনাছ থকাৰ কাৰণে আমি ডাবল মাইনাছ দি দিলোঁ এইটো সূত্ৰৰ মাইনাছ 4 কাৰ লগত আছে -4 এছৰ লগত আছে গতিকে 4 হৈছে এছৰ সহগ / এইটো 4 কাৰ লগত আছে s স্কুৱেৰৰ লগত আছে s স্কুৱেৰৰ সহগ বুজি পাইছ এতিয়া আমি পূৰণফল চেক কৰিব লাগিব একেদৰে এগেইন এইটো আগৰ গণিত ইফালতো এগেইন শূন্য দুটাৰ পূৰণফল কৰি আমাৰ সূত্ৰৰ লগত মিলাব লাগিব সূত্ৰ যে আছিল দ্ৰৱপদ / s স্কুৱেৰ সহগ ইয়াত s আছে গতিকে s স্কুৱেৰ সহগ x থাকিলে x স্কুৱেৰ সহগ 1/2 পূৰণ 1/2 1ৰ লগত পূৰণ থাকিলে ওপৰৰ পৰা পূৰণ কৰা হয় 1ৰ লগত 1 পূৰণ কৰিলে 1 2ৰ লগত 2 পূৰণ কৰিলে 4 এইটো চোৱা 1 কাৰ লগত আছে একলাই আছে ডেট মিনছ বাই দ্ৰৱপদ কমেণ্ট শ্বেয়াৰ / 4 কাৰ লগত আছে s স্কুৱেৰৰ লগত আছে গতিকে s স্কুৱেৰৰ সহগ এইটো 2 নম্বৰ এইখিনি লিখি দিলে তুমি 3 মাৰ্ক পাবা এতিয়া আমি চেক কৰিম কুৱেশ্যন নম্বৰ 3 অ'কে কুৱেশ্যন 3 লিখি লোৱা এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা যদি বুজি নোপোৱা মোক মেইল কৰি জনাব পাৰা আৰু মোৰ হোৱাটছএপ নম্বৰত জনাব পাৰা ডিছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ দিয়া থাকিব বুজাই দিম দেই মোক হোৱাটছএপ কৰি জনাবা অ'কে কুৱেশ্যন নম্বৰ 3 চোৱা Question number 3 আছে তোমাৰ 6x স্কুৱেৰ -3 + 7x এইটো আমি সজাই লিখিব লাগিব আগতে 6x স্কুৱেৰ 7x ইফালে লৈ আহা -3 এইটো এনেকৈ লিখিব পাৰোঁ আমি 6x স্কুৱেৰ এইটো হ'ব 18 9 - 2x - 3 6x স্কুৱেৰ 9x + 2x এইটো 9 - প্লাছ -3
ইয়াৰ পৰা আমি কমন ল'ব লাগিব কমন চোৱা 6 ভাঙিলে আমি 2 × 3 লিখিব পাৰোঁ 9 ভাঙিলে 3 × 3 লিখিব মানে দুটাতে 3 আছে লগতে x এটা কমন আছে ইয়াত থাকিব 2 2 3 গুণ 6 x স্কয়াৰ হৈছে 9 ৰ পৰা আমি 3 কমন লৈছোঁ গতিকে 3 থাকিব x কমন লোৱা হৈছে এই দুটা যেহেতু 2 আৰু 3 একো মিল নাই গতিকে 1 মিল থাকে এটো লিখাৰ পিছত এটো আৰু এটো সদায় একে হ'ব ঘৰৰ মাজত দুটা মিলি এটা আৰু বাহিৰৰ দুটা মিলি এটা এইখিনি আমি সমাধান কৰি এইখিনি পাম উৎপাদক পাম এতিয়া এইখিনিৰ আমি শূন্য ল'ব লাগিব এতেকে অৰিজিনাল গণিতটো 6x² - 3 7x ই শূন্য হ'ব যদিহে এই দুটাৰ এটা হলেও শূন্য হ'ব লাগিব 0 বা 3x + 1 = 0 এইখিনি চোৱা 2x এটো মাইনাস আছে সমান চিহ্ন ইফালে লৈ গ'লে প্লাস x এটো পূৰণ হৈ আছে ইফালে গ'লে হৰণ মানে এটা পাম আমি 3/2 একেদৰে এইখিনিত আমি হিসাব কৰিব পাৰোঁ 3x + 1 ইফালে লৈ গ'লে -1 x এটো পূৰণ হৈ আছে ইফালে গ'লে -1/3 মানে আমাৰ শূন্য দুটা হ'ল 3/2 আৰু -1/3 এতিয়া আমি ইয়াৰ সত্যাপন কৰিব লাগিব সত্যাপন চোৱা প্ৰথমতে আমি যোগ কৰিব লাগিব সত্যাপন শূন্য দুটাৰ যোগফল কোৱেশ্চনৰ লগত মিলিব লাগিব আগৰ বিলাকৰ দৰে যোগফল ইয়াত এটা হৈছে 3/2 আৰু এটা হৈছে -3/2 প্লাস যোগফল মানে যোগ -1/3 মাইনাস থাকিলে ব্ৰেকেটত লিখিব লাগে 3/2 প্লাস মাইনাস -1/3 2 আৰু 3 লহগ হৈছে 6 3 3 9 -2 9 ৰ পৰা এটো বজ্ৰপুৰৰ নিচিনা কৰি দিলা হয় লহগ লোৱাৰ পিছত 9 ৰ পৰা 2 বিয়োগ কৰিলে 7/6 মাইনাস এটো আমি ডাবল মাইনাস দি দিলো যেহেতু মাইনাস নাই যোগফলৰ সূত্ৰত মাইনাস লাগিব দেই 7/6 এটা দিব নোৱাৰা দুটা মাইনাস দিলে -7 কাৰ লগত আছে x ৰ লগত আছে গতিকে ই x ৰ হক divided by 6 কাৰ লগত আছে x² ৰ লগত আছে গতিকে ই x² ৰ হক মানে যোগ কৰাৰ পিছত এইটো সূত্ৰ পাব লাগিব আমি -x ৰ হক divided by x² ৰ হক এতিয়া আমি পূৰণফল ওলাম আকৌ আগৰ দৰে এগেইন শূন্য দুটাৰ পূৰণফল শূন্য দুটা পূৰণ কৰিম এটা হৈছে 2/3 আৰু এটা হৈছে -1/3 একবাৰ এই দুটা যি দুটা आंसर পাইছো এই দুটা যোগ কৰি এটো হ'ব লাগিব পূৰণ কৰি ধ্ৰুবক পদ divided by x² হক হ'ব লাগিব 2 লগত 1 পূৰণ কৰি 2 এর আগত মাইনাস আছে গতিকে -3 3 কে 9 এবাৰ চোৱা সৰি এটো 3/2 আছিল সৰি 3/2 গতিকে 3 ৰ 1 গুণ 3 মাইনাস 2 3 গুণ 6 পূৰণ থাকিলে তলে তলে পূৰণ কৰা হয় এবাৰ চোৱা -3 কাৰ লগত আছে -3 একলাই আছে গতিকে ধ্ৰুবক পদ divided by 6 হৈছে x² ৰ হক ওকে এইখিনি কৰিলে 3 মাৰ্ক পাবা প্ৰথমে এইখিনি কৰিলে 1.5 মাৰ্ক আৰু এইখিনি কৰিলে 1.5 মাৰ্ক টোটাল 3 মাৰ্ক এতিয়া আমি চাম 4 নম্বৰটো চোৱা স্ক্ৰিনশ্বট মাৰি লোৱা সবে লাগিলে ভিডিওটো পজ কৰি চাবা ঠিক আছে কোৱেশ্চন নম্বৰ 4 1 or 4 1 or 4 to আছে 4u² plus 8u এটা আমি লিখিব পাৰো ইয়াৰ পৰা সো ইফালে যেহেতু ধ্ৰুবক পদ নাই ডাইৰেক্ট ইয়াৰ পৰা কমন ল'ব পাৰো আমি 4 আৰু 8 ৰ পৰা 4 কমন ইয়াত u দুটা ইয়াত u এটা গতিকে এটা u কমন থাকিব u 8 ৰ পৰা 4 লৈ আহিছো ইয়াত 2 থাকিব এতিয়া ডাইৰেক্ট ইয়াৰ পৰা লিখিব পাৰো এতেকে 4u² 8u e মানে অৰিজিনাল গণিতটো শূন্য হ'ব যদিহে প্ৰথমতে 4u = 0 বা u + 2 = 0 ইয়াত u implies 0 4 পূৰণ হৈ আছে ইফালে গলে হৰণ যিকোনো সংখ্যাক যদি 0 ৰে হৰণ কৰা হয় ই 0 হ'ব
এইটো ইউ প্লাছ আছে এইফালে গ'লে -2 এতিয়া কি শূন্য দুটা হ'ল 0 আৰু -2 সত্যাপন কৰিম এতিয়া এই দুটা যোগ কৰি আমাক হ'ব লাগিব ইউৰ সহগ ডিভাইডেড বাই ইউ স্কোয়াৰ সহগ ইয়াত ইউ আছে গতিকে ইউ আৰু ইউ স্কোয়াৰ সহগ হ'ব আমি যোগ কৰিম চোৱা সত্যাপন 0 আৰু -2 যোগ কৰিম 0 প্লাছ -2 0 এইটো প্লাছ মাইনাছে হ'ব 0 পৰা -2 বাদ দিলে -2 আৰু যেহেতু 8 আৰু 4 আছে গতিকে আমি ইয়াত 4ৰে পূৰণ কৰি দিওঁ -2 তলতে 4 তলতে 4 ইয়াৰ তলত একো নাছিল মানে 4 4 দিছোঁ -3 আছে এইটো হ'ব আলটিমেটলি -8 ই 4 -8 কাৰ লগত আছে ইউৰ সহগ আৰু এইটো লাষ্টত মিলিব লাগিব দেই ডিভাইডেড বাই 4 কাৰ লগত আছে ইউ স্কোয়াৰ সহগ এতিয়া আমি দুটা পূৰণ কৰিম চোৱা যোগ কৰিলোঁ এবাৰ পূৰণ কৰিম এগেইন এইটো আগৰ গণিতৰ পূৰণ কৰিম প্ৰথমতে আমাৰ এনসাৰ এটা হৈছে 0 আৰু এটা হৈছে -2 0 আৰু -2 যোগ পূৰণ কৰিলে 0 হ'ব যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে 0 হয় ইয়াত ধ্ৰুৱক পদ নাই গতিকে এনসাৰ 0 হ'ব 0 ডিভাইডেড বাই যিকোনো সংখ্যা দিব পাৰোঁ আমি 4 দি দিলোঁ কাৰণ আমাৰ 4 লাগিব ইয়াৰ তলত ইউ স্কোয়াৰ সংখ্যা লাগিব ধ্ৰুৱক পদ নাই গতিকে 0 ধ্ৰুৱক পদ ডিভাইডেড বাই 4 ইউ স্কোয়াৰ সহগ এইটো নাই আমি এনে দি দিছোঁ দেই দিব লাগিব এইটো ইউ স্কোয়াৰ সহগ হ'ব লাগিব মাষ্ট বি এইখিনি কৰি দিলে 3 মাৰ্ক পাবা ডান এতিয়া আমি চাম 5 নম্বৰটো দেখি ল'বা 5 নম্বৰটো চাই লোৱা 5 নম্বৰটো আছে T15 এইটো আমি এনেকৈ লিখিব পাৰোঁ যেহেতু ইয়াত এটা টাৰ্ম নাই গতিকে আমি এইটো 15 মানে √15 লিখি যদি হোল স্কুৱেৰ দিওঁ 15 লিখা বুজাব এইটো চোৱা a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰত পৰিছে a মাইনাছ b হোল স্কুৱেৰ সূত্ৰ আছিল a প্লাছ b হোল ইনটু a মাইনাছ b ইয়াত a মানে t b মানে √15 এবাৰ যোগ কৰিছে একবাৰ মাইনাছ √15 এতেকে আগৰ দৰে এতেকে t স্কয়াৰ মাইনাছ 15 ই শূন্য হ'ব যদিহে t প্লাছ √15 ইজ ইকুৱেল টু 0 বা t √15 মাইনাছ ইজ ইকুৱেল টু 0 দুটাৰ এটা 0 হ'ব লাগিব এতিয়া চোৱা এইটো প্লাছ আছে সমান শ্ৰেণীৰ ফালে লৈ গ'লে মাইনাছ √15 এইটো মাইনাছ আছে সমান শ্ৰেণীৰ ফালে লৈ গ'লে প্লাছ √15 মানে আমি শূন্য দুটা পালোঁ এটা হৈছে মাইনাছ √15 আৰু এটা হৈছে প্লাছ √15 এতিয়া আমি সত্যাপন কৰিম এইটো আগৰ গণিতৰ প্ৰথমতে যোগ কৰিব লাগিব শূন্য দুটা মাইনাছ √15 যোগ প্লাছ √15 ঋণ √15 জমা গতিকে গুল্লা লগত আমি মাইনাছ এনে দি দিব পাৰোঁ আৰু তলত 1 দি দিব পাৰা মানে ইয়াত যেহেতু দ্ৰৱক টি নাই টি স্কোয়াৰ আৰু দ্ৰৱক পদ আছে গতিকে এইটো আমি আমাৰ সূত্ৰত নিদিলেও সূত্ৰ মিলাই লিখি দিলে হ'ল 0 হ'লে তুমি ডাইৰেক্ট সূত্ৰ লিখি দিব পাৰা টিৰ সহগ ইয়াত টি নাই গতিকে 0 হৈছে ডিভাইডেড বাই টি স্কোয়াৰৰ সহগ 0 হ'লে ডাইৰেক্ট সূত্ৰটো লিখি দিলে হ'ল এবাৰ আমি পূৰণ কৰিম এই দুটা পূৰণ ফল চোৱা ইয়াত মানে লিখি থৈছোঁ সেইকাৰণে ইয়াতে লিখি আছোঁ প্ৰথমতে হৈছে √15 পূৰণ 15 মাইনাছ √ওভাৰৰ ভিতৰত দুটা একে থাকিলে পূৰণ কৰিলে এটা হয় গতিকে 15 মাইনাছ 15 ডিভাইডেড বাই 1 আমি যিকোনো সংখ্যাৰ তলত এনে দিব পাৰোঁ 50 কাৰ লগত আছে একলাই গতিকে দিছ ইজ দ্ৰৱক পদ ডিভাইডেড বাই 1 টি স্কোয়াৰ সহগ ওকে আৰু 6 নম্বৰটো সবৰ কাৰণে হোমৱৰ্ক দেই 6 নম্বৰটো 2 1 আৰু 3 নিচিনাই এইটো হোমৱৰ্ক কৰবা নেক্সট ক্লাছত আমি 2 আৰু 3 নম্বৰটো আলোচনা কৰিম ওকে বাই